বেয়া অভিজ্ঞতা। এই আপোনাক আমি ধৰি ৰাখিছোঁ। আচলতে কি জানে? আচলতে সকলোতে অনুশীলনৰ প্ৰয়োজন, অনুভৱৰ প্ৰয়োজন। অনুশীলন আৰু অনুভৱেৰে আপুনি এদিন এজন ভাল অভিনেতা হ'ব। সেয়া লাগিলে মঞ্চতে হওক বা বাস্তৱতে হওক। এদিন নাটকৰ জগনিকা কৰিব। কিন্তু তেতিয়ালৈকে আপুনি মোৰ এতিয়া একো অনুভৱ নহয়। এদিন মোৰ ভাইটিয়ে এনেকৈ আত্মহত্যা কৰিছিল। তাৰপিছত বহুত মৃত্যু লিখিলোঁ। প্ৰতিদিনাই শুনি আছোঁ মৃত্যুৰ কি। এতিয়া একো নহয়, এতিয়া মোৰ একো অনুভৱ নহয়। মোৰ অন্তৰ কাঠ হৈ গ'ল, শিল হৈ গ'ল।